ঘটি উঠাই নাই নেকি নাই ভিনি সি বৰ এলেও হোৱা চলি সদায় মাতি মাতি উঠাব লাগে তাক দেও আজি ঘুমেছি আৰু কিয় ইমান দেৰিলৈকে ঘুমাই থাকে আপুনিও মানে চলটোক শান্তি মতে থাকবাও নেদে অলপ কুম্ভকৰ্ণ তোৰ উঠা হোৱাই নাছিল নেকি জেঠা আজি ঘুমাইছোঁ দি নহ'লে মায়ে ঘৰত ঘুমাবাই নেদে ৰাতিপুৱাই বিচনাত পালি ধাৰি দে মায়েৰে ভালে কৰে মোৰ পাল্লাত পৰিবা লাগিছিল তাপলা ৰঙা কৰি দিলোঁ হ'ব দিয়ে জেঠা তই কেৱল মাৰোকে থাকা যা বাপা যা মোক জুইগে যা গোল্লাই গৈছে যা তই বাপেকটো একো নকয় মূৰৰ ওপৰত তুলছি ৰাহুনচা মোনাখান লৈ আছোন মই বজাৰৰ পৰা আহোঁ বজাৰত যাব নেকি ৰ'ব পিছে মই মোনাখান লৈ আহো তই ভাতৰ যোগাৰখিনি কৰগেচোন আহ দে তই সেইখিনি থৈ আছোন দে মই থম দে হেৰি আপুনি বজাৰত যাব নহয় এটা কাম কৰিবচোন আপাতো আছিল একো খুৱাবা নাইও হাঁহকেইটা এইকেইদিন দিমাও পাৰা নাই দুটাই আছিল এতিয়া ভাতত দিছোঁ ৰাতিক লাগি দিবা একোৱেই নাই অলপ মাংসকে লৈ আহিবচোন হ'ব দি লওক জেঠিমা ভাল হৈছি নে মোৰ ভোক লাগছি বাপা হচিয়া দেৱা জেঠিমা বুঢ়া ক'ত গেল বজাৰত গেছিৰা বাপা ভালে হৈছে দি যাৱাই অকণমান মই শান্তিত থাকিব পাৰিম নহ'লে বুঢ়াই মোক প্ৰশ্ন সুধি থাকে বাপা জেঠাৰে তুহেনে কি কৰবি আৰু যা ভাত দিগে মোৰ ভোক লাগে বুঢ়া আহি নাপাওঁতে মই ভাতকেইটা খাই বুঢ়ী বাবা যাওঁ বাপা দেৱা খা জেঠিমা সুধা ভাতে দেখোন বাপা ডিমা এটা ভাতত দিছিলোঁ ডিমাটো সিজাই নাই জেঠিমা কি টান দিছিলি বাপা ভাতৰ পানী গৰম হ'বা দেওঁতে দিছিলোঁ সিজাই নাই দেখোন ইমান টাইম লাগছি কি সিজা নাই বাপা চাচোন কেনে টান হৈ আছে ডিমাটো সিজাই নাই চাচোন চা জেঠিমা তোক কোনে ডিমা হোৱা শিকাইছিলে কিয় কোনে কৈছিলে বাকাল নেৰাকৈ ডিমা টিপা যায় বুলি এনে দেখোন ঢিলা ঢিলা হৈ টিপিলি আজি দেখোন টান হৈ আছে ঢিলা ঢিলা হোৱাই নাই পিছে অন্দিনা কোনে সিজাৱে জেঠাৰে সিজাৱে কেছটো নগেল কিয় মোক দি মই ডিমাটো ঢিলা ঢিলা বনাই দিওঁ দিচোন পিছে কেনেকে বনোৱা তই এনেকেও ঢিলা হয় নেকি চাই থাকচোন তই চাও এবার টিপিছেচোন ঢিলা আছি নাই আকায়ে এনেকে বাকালৰে দিবা লাগে নেকি মই আকৌ গম নাপাওঁ নহয় জেঠাৰে হুৱাৱে সদায় জেঠিমা তই মানুহ মাৰি দিবি মায়ে শুনছোনে কি মা জেঠিমা বোলে মোক ডিমা খুৱাই ডিমা বোলে সিজাই নাই মই সিজাই দিছোঁ বাপা জেঠিমাৰে হেনে বাৰ তই আজি গেলি ডিমা হোৱা নিশিকলিয়ে
ঐ জেঠিমা ইমান কেনেকৈ হোৱাবে মই আজি শিকাই দিছোঁ নহয় দে বাপ্পা দে হ'ব দি হা ইটান হা নমস্কাৰ দৰ্শকসকল আমাৰ এই খণ্ডটো কেনে পালে কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ ভিডিঅ'সমূহ আগলৈ চাই থাকিব বিচাৰে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ